সাংবাদিক বন্ধু বা ৰিপৰ্টাৰ্ছবিলাকক মই মোৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। তো ঘটনাটো হ'ল যোৱা 11 তাৰিখ অক্টোবৰ মাহৰ শনিবাৰ দিন আছিলে। সেইদিনা এইখন ঘৰৰে সদস্যা গাৰ্জিয়ান নাম কাপু মুৰ্মু, তেওঁৰ স্বামীৰ নামটো কাৰাণ চৰেন। তেখেতে ডিংডিঙা বজাৰ গৈছিল বজাৰ কৰিবলৈ। বজাৰৰ পৰা ঘূৰি আহোঁতে এই গাঁৱৰে মানে মিডিয়াম জেগাত তাতে মানে এই স্বামী স্ত্ৰী দুইজন চিলাই মাথা গাঁৱত আছিলে আৰু কি, তাতে থাকি খেতি বাতি কৰি আছিলে। গতিকে শনিবাৰ দিন বজাৰ কৰি পেলাই সি চিলাই মাথা গৈ আছিলে। চিলাই মাথা তাৰ স্বামীৰ ওচৰত গৈ আছিলে, কিন্তু বাটতে এইফালৰে এজন মানুহ পাইছে, এই বামবোলাৰ কিবা এটা মুৰ্গী পাইকাৰ। সেই মুৰ্গী পাইকাৰজনক তেওঁৰ মানে বজাৰ কৰা বস্তুবিলাক ঝোলাবিলাক তেওঁক দি পেলাই সি কৈছে যে মই এতিয়া চিলাই মাথা নাযাওঁ, ৰাতি হৈ আছে, সময় মানে নাই, এতিয়া মই ঘূৰি আকৌ মোৰ মানে কিবা অৰিজিনেল ঘৰত যাম আৰু কি, মন্দিৰপুৰ। এই গাঁৱৰ নামটো হ'ল পাথৰডুবি পাৰ্ট 2 মন্দিৰপুৰ বা টংচি বুলিও কয় আৰু কি। তো ইয়াতে ঘূৰি আহিলে সেই মানুহটো কোৱা মতে, আমিতো ডিটেইলছ নাজানো, সেই মানুহটো কোৱা মতে এই বেগটো তাক মানে দি পেলাই সেই মানে মুৰ্গী পাইকাৰটোতো নিজৰ ঘৰত গুচি গ'ল। তাৰপিছত এই কাপু মুৰ্মুৱে তেওঁ নিজৰ ঘৰত আহিল বুলি মানে আমি জনামতে এইটো জানো আৰু কি। কিন্তু সেইদিনাৰ পৰা আজিলৈকে ঘৰত ঘূৰি নাহিল, আৰু তাৰ পৰা ক'ত নিৰুদ্দেশ হ'ল আমি মানে সেইটোৱে জানো। আৰু সিহঁতৰ এই পৰিয়ালৰ ভাষ্যমতে মানে ঘৰত কোনো হাই কাজিয়া হোৱা নাই বুলি কৈছে। মই এজন এই গাঁৱৰ মানে গাঁওবুঢ়া হিচাপে মোকো অৱগত কৰাইছে যোৱাকালি এনেকুৱা ঘটনা হৈছে বুলি। কিন্তু মই আগতে ময়ো জানা নাছিলোঁ যে ইহঁতৰ মানে এনেকুৱা মানে নিৰুদ্দেশ ঘটনা হৈছে বুলি। সিহঁতে নিজে মানে বিচাৰি আছিলে নিজৰ আলহীবিলাকৰ ঘৰত, আৰু ক'ত মানে চিনা জানা আছে সিহঁতৰ মানে যোৱা অহা কৰে, সেইবিলাকত জেগাত মানে সিহঁতে নিজে খবৰ লৈছিল। কিন্তু আজি খবৰ নোপোৱাৰ কাৰণে যোৱাকালি মোক অৱগত কৰিছে যে এনেকুৱা ঘটনা হয় বুলি। গতিকে সিহঁতৰ ভাষ্য অনুযায়ী কোনো হাই কাজিয়া হোৱা নাই, কিন্তু মানুহটো যোৱা 11 তাৰিখৰ পৰা 11 অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে। এইখিনি আমি সাংবাদিক বন্ধুবিলাকক কৈ আছোঁ যে আপোনালোকৰ মাধ্যমত, আপোনালোকৰ জৰিয়তে যাতে এই মানুহটোৰ মানে সন্ধান বিচাৰি উলিয়াই দিয়ে। আৰু ইয়াৰ মানে ঠিকনাটো এনেকুৱা মই কৈ আছোঁ, গাঁৱটো হ'ল পাথৰডুবি পাৰ্ট 2 টংচি, পোষ্ট অফিচ লালমাটি টুমবাগান, থানাটো কাজিগাঁও, জিলা কোকৰাঝাৰ, BTR অসম। এইখিনিয়ে মানে নাই থোৱা নাই। মই যোৱাকালিয়ে মোক অৱগত কৰাইছে, আৰু সিহঁতেও মানে মই সুধিছিলোঁ আপোনালোকে এইটো থানাত মানে জনাইছে নে নাই। সিহঁতে কৈছে আগতে আমি বিচাৰি আছিলোঁ নিজৰ আলহীবিলাকৰ ঘৰত, কিন্তু বিচাৰি পোৱা নাই। গতিকে এতিয়া সিহঁতে মানে সাংবাদিক বন্ধুবিলাকক সিহঁতেই মাতিছে, মাতাৰ পিছত আমাকো মাতিছে গাঁৱৰ মানুহবিলাকক। তো থানাত জনোৱা নাই, জনাব বুলি কৈছে আৰু কি। আমাৰ এই যে মানে কাপু মুৰ্মু যে 1 মাহৰ পৰা নিৰুদ্দেশ হৈ আছে, আমি আপোনালোকৰ মিডিয়াবিলাকৰ মাধ্যমেদি আমি সকলো ৰাইজক আমি অনুৰোধ জনাই আছোঁ, যোনে য'ত মানে দেখা পালে এই ঘৰৰ মানে কণ্টেক্ট নাম্বাৰ যাতে জনাই দিয়ে। আৰু তেওঁৰ ফটো আমি চব মানে দি দিম। গতিকে দেখা পালে যাতে আমাক অৱগত কৰে, আৰু মানুহটোক যাতে ভালকৈ ৰাখে আৰু কি, আৰু আমাক খবৰ দিয়ে আৰু কি। এইটো ৰাইজৰ ওচৰত সকলো ৰাইজৰ ওচৰত আমাৰ অনুৰোধ থাকিল।